চ' সেই গাইজ কি খবৰ চবৰে আশা কৰোঁ আপোনালোক বহুত ভালে আছে আৰু আজি মই দেখাম আপোনালোকক মোৰ ককৰাঝাৰৰ ৰুমটো কেনেকৈ থাকোঁ সেইবিলাক আপোনালোকক দেখাম আৰু বহুত দিন হ'ল ৰুমটো মানে চাফা নকৰা চ' ভাবিলোঁ আজি যিখিনি লেতেৰা হৈ আছে সেইখিনি কৰি দেখাওঁ আৰু চাফা কৰা বস্তু কেনেকৈ হয় সেইটো আপোনালোকক দেখাওঁ বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে বহুত দিন হ'ল চাফা নকৰা চাওক এইফালে টেবুলৰ এইফালে অৱস্থা চাওক কেনেকুৱা হৈ আছে কালি অলপমান লিখিলোঁ তাৰপিছত এনেকৈ দিছোঁ আৰু বিচনাখন পাৰিলোঁ যেনিবা কিন্তু এইটো এটা পাকেট আছে চাওক এইটো কেকৰ পাকেট মানে এইমাত্ৰ চাহ খালোঁ ইয়াতে সেনেকৈ আছে এতিয়া থ'ব লাগিব ভালকৈ চ' সেয়াই আৰু এইখিনি চাফা কৰিব লাগিব গেছৰ এইখিনি এইফালে লেতেৰা হৈ আছে অলপমান চাফা মুচি থুচি চাফা চিকচিকা কৰিব লাগিব তাৰপিছত এইফালে কাপোৰ চাপোৰবোৰ আছে ইয়াতে মই চাকি দিওঁ তাৰপিছত এইফালে আৰু এতিয়া ধুবই আছে বাচনবোৰ আৰু এইফালে আনি থোৱা আছে মোৰ কেইপেকেটমান মেগী মই মানে এনেই মেগী নাখাওঁ কিন্তু যেতিয়া কেতিয়াবা ৰাতি বহুত ভোক লাগে না মানে মই কি হয় ৰাতিপুৱা ভাত খাই যাওঁ ভাত খাই যোৱাত কেতিয়াবা থাকি যায় না ৰৈ যায় চ' সেইখিনি মানে আহি ভাত নাখাওঁ আৰু তাৰপিছত সন্ধিয়া কিবা সেইখিনি ভাতটো ভাজি থাজি কিবাকৈ খাওঁ আৰু কেতিয়াবা কম হৈ যায় না অলপমান থাকি যায় চ' ৰাতি কেতিয়াবা ভোক লাগে চ' ভোক লাগে যেতিয়া বেছিকৈ ভোক লাগে তেতিয়াহে মেগী খাওঁ এনেই নাখাওঁ আৰু চ' যিমান পাৰোঁ বনাওঁ মানে মই সেয়াই আৰু ৰুমটো এতিয়া বেছি দেৰি নকৰি ৰুমটো চাফা কৰোঁ প্ৰথমতেতো এইখিনি ধুই আনো বলক সেইখিনি আৰু কাপোৰ চাপোৰবোৰ ইয়াতে সোমাই থ'ব লাগিব মোৰ কাপোৰবোৰ ইয়াতে থাকে ইয়াত থাকি মই মানে এটা কথা ক'ম যে ঘৰৰ নিচিনা ক'তো নাই গাইছ কি হ'ব ঘৰত থাকিলে আৰু এনেই বিন্দাছ থাকিব পাৰিলোঁ খেলিব যাব পাৰিলোঁ হয় ৰবিবাৰ আজি কি কৰিব উপায়তো নাই আৰু আজি মানে মোৰ বহুত কাম আছে গাইছ প্ৰথমতে হ'ল এইখিনিতো চাফা কৰিব লাগিবই ৰুমটো তাৰপিছত মোৰ মোবাইলটোৰ মানে স্পেচটো ফুল হৈছে চ' এতিয়া 256 GB হয় চ' এতিয়া মানে ডাটাখিনি মোৰ ইয়াতে আনিব লাগিব ইয়াতে আৰু বহুত টাইম লাগে গাইছ তো 1 ঘণ্টামান লাগিবই 1 ঘণ্টা নালাগে আধা ঘণ্টামান লাগিবই 2 GB 3 GB মানে খালী কৰাতে গাইছ আপোনালোকে অলপমান থাকক মই প্ৰথমতে বাচনখিনি ধুই আনো চ' গাইছ এতিয়া গৈ আছোঁ মাংস আনিব মানে ভাবিছিলোঁ যে দেৰিকৈ যাম কিন্তু দেৰি হ'লে মানে মানুহবিলাক ঘৰত যায় সেইকাৰণে এতিয়াই গৈ আছোঁ আৰু এইফালে মোৰ লগত আছে কৌশিক আমি দুজনে এতিয়া গৈ আছোঁ মানে মোৰ কাষৰ মানে যিটো মানে ঘৰ আছে তাতে থাকে ভাড়া আৰু মই সেইফালে থাকোঁ চ' সেয়া আৰু এতিয়া গৈ আছোঁ মাংস আনিব চাই থাকক চ' গাইছ এইফালে আহি পালোঁ বজাৰ আৰু চববিলাক দেখোন বন্ধ আছে মাংসৰ কাৰণে খোলা নাই বন্ধ এতিয়া গম নাপাওঁ তাতে গৈ আছোঁ ব্লক কেনেকুৱা লাগি আছে গাইছ মানে কি ক'ম পাত্তাই নাই আৰু ওলাই নাহে মুখেৰ তাতে সেয়া এইফালে আছে চব্জি তাজা তাজা চব্জি গাইছ এইফালে আছে গাহৰি এইফালে ব্ৰইলাৰ এইফালে চব্জি এইফালে ল'লোঁ মই ব্ৰইলাৰ আৰু এটা মাছ পাতা মাছ এতিয়া চাওক গাইছ ৰুমটো এইফালে টেবুলখন চাওক সেনেকুৱা অলপ মানে থ'লোঁ আৰু ভালকৈ চ' বিচনাখনতো আছে ৰেডি তাৰপিছত এইখিনি এনেকৈ থ'লোঁ আৰু চব্জিবিলাক আছে এইটো বুট থৈছোঁ বুট এতিয়া ভাজিব লাগিব চোৱাই আৰু এনেকৈ পূৰা চাফ চিকুণ কৰিলোঁ চ' গাইছ এতিয়া ৰুমটোতো চাফা হৈ গ'ল এতিয়া বনাব লাগে ভাত আৰু মানে মাংস চ' এইখিনি বনাব লাগে প্ৰথমতে গা পা ধুই লওঁ তাৰপিছত লগাইছোঁ আপোনালোকক ৰ'ব আৰু এইখিনি চাফা কৰিলোঁ ধুনীয়াকৈ দেই আৰু চ' গাইছ এতিয়া মই ধুনীয়াকৈ গা পা চোৱা হৈ গ'ল আৰু এতিয়া প্ৰথমতে কাটি ল'ম মই আলু পিঁয়াজ যিখিনি লাগে মোক মানে সেইখিনি প্ৰথমতে কাটি ল'ম এইফালে প্ৰথমতে কাটি ল'ব লওক চ' গাইছ প্ৰথমতে এইখিনি ৰেডি কৰি দিলোঁ পিঁয়াজ টমেট' আলু আৰু এইফালে আছে আদা নহৰু জলকীয়া মানে ৰেডি কৰি থৈছোঁ আৰু এতিয়া জাষ্ট মাংসখিনি বহালে হ'ল তৈয়াৰ চ' গাইছ এতিয়া দিম তেল গাইছ মই মানে তেলৰ আন্দাজটো নাপাওঁ কিমান দিব লাগে সেইখিনিয়ে আৰু চ' গাইছ এতিয়া দিম এই পিঁয়াজখিনি
পিঁয়াজ আৰু ইফালে তেজপাত দুটা অলপমান কমাই দিছোঁ মই ইমান ভালকৈ ৰান্ধিব নাজানো তথাপি ট্ৰাই কৰোঁ আৰু ভালকৈ ৰান্ধিব আৰু এতিয়া পিঁয়াজ আৰু এইখিনি তেজপাতখিনি দি দিছোঁ অলপ ফ্ৰাই হোৱাৰ পিছত ডাইৰেক্ট আদা নহৰু পেষ্টখিনি দি আছে সেইখিনি ডাইৰেক্ট দি দিম আৰু মানে ভিডিঅ' বনাব দিগদাৰ ধৰা মানুহ নাই প্ৰথম জেগাও নাই ট্ৰাইপডডাল ইয়াতে মানে অনা নাই সেই আৰু হৈয়ে গ'ল আৰু প্ৰায় সেইখিনি ফ্ৰাই হ'ল এতিয়া দিম আদা নহৰুৰ পেষ্টখিনি হৈ গ'ল এইফালে দি দিছোঁ আদা নহৰুৰ পেষ্টখিনি এতিয়া আৰু এতিয়া দিম এইখিনি মাংসখিনি চাব কি ভিডিঅ'টো হৈ আছে নাজানো তেল কেতিয়া আৰু গাছ প্ৰায় হৈ গ'ল ইফালে চাওক মাংসৰ কালাৰ চাওক একদম ধুনীয়া হৈছে মানে আৰু গোন্ধটো অ' মাই গড হৈয়ে গ'ল আৰু খাব পৰা এইটো ওলাই পিচ লৈ লৈছোঁ ইফালে ওলাই লৈ লৈছোঁ এতিয়া পিচ খাই চাম কেনেকুৱা হৈছে কি গম পাইছোঁ মই খোলা মানুহ খোলা কথা কওঁ নিমখটো অলপমান কম হৈ যায় ভাল বুলি নকওঁ অলপমান কম হৈ যায় আৰু এবাৰ কালাৰটো দেখাই দিছোঁ এইফালে চাওক ধুনীয়া হৈছে এইফালে ভাতটোও বহাই দিছোঁ ভাতটো হ'লে ডাইৰেক্ট খাম আৰু একদম খাওঁ লাগি আছে আলুটো অলপমান সিজা নাই এইফালে ডাঙৰবিলাক খেলি যাব গাছ ইফালে হৈ গ'ল ৰেডি আৰু এইফালে পানী দিওঁ হ'ল যাব গাছ ইফালে ভাত বাঢ়ি লৈছোঁ ইফালে আছে মাংস এতিয়া মাংস ল'ম আৰে কৰা এই কেমেৰাত চাইছে মানে এনেকৈ বাঢ়ি আছিলোঁ এনেকুৱা হয় এতিয়া খাই কেনেকুৱা হৈছে কৈ আছোঁ চালা my god guys চালা চাওক চালা এইবিলাক চালা বহুত দিছোঁ দে এনেকৈ খাবি খাইছোঁ পাইছোঁ